নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটা ব্লগ ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিব লওক। আৰু মই এতিয়া আছোঁ বৰ্তমান ডিব্ৰুগড়ত, মোৰ মানুহজনৰ ঘৰত। আৰু এতিয়া আপাহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিছোঁ। আৰু এয়া এইফালে বাগান, আৰু মোৰ লগত আহিছে ভণ্টি আৰু পেহী। গাঁৱৰ এটা সুন্দৰ পৰিৱেশৰ মাজত এয়া তাঁত ববৰ কাৰণে প্ৰস্তুতি চলি আছে। দেখি নিশ্চয় চাগে আপোনালোকৰ ভাল লাগিছে। ময়ো তাঁতৰ সম্পৰ্কত বৰ বিশেষ নাজানো, শিকি আছোঁ বৰ্তমান। তেওঁলোকে যিহেতু কৰি আছিলে, মই ভাবিলোঁ ভিডিঅ'টো কৰি থওঁ। তেওঁলোকে গম পোৱা নাছিল মই ভিডিঅ' কৰাৰ। আপাহঁতৰ ঘৰৰ পৰা আহি এয়া মই গাঁও ফুৰিবৰ কাৰণে ওলাই আহিলোঁ। আৰু লগত আহিছে মোৰ হাজবেণ্ড। এইটো 4 লাইন গৈছে আমাৰ ঘৰৰ একদম সন্মুখেদি, আৰু এইফালেদি মৰাণ ওলাইছেগৈ। এতিয়া আমি গৈ আছোঁ বুঢ়ীদিহিং নদীলৈ। বৰ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, 2 কিলোমিটাৰমান হ'ব। এয়া আমি সেইয়া দলংখন পাইছোঁহি। আৰু এয়া আমি আহি পালোহি বুঢ়ীদিহিং নদী। যিহেতু বৰ্তমান লকডাউন চলি আছে, গতিকে এনে পৰিস্থিতিৰ মাজতে এটা বিশেষ কামৰ বাবে মই ইয়াত আহিবলগীয়া হ'ল। সেয়া মানুহবোৰ দেখিছেনে, ৰৈ ফটো মাৰিছে। এইখনেই হৈছে বুঢ়ীদিহিং নদীৰ ওপৰত থকা দলংখন। আৰু দেখিছেনে, দলঙৰ পৰা নদীৰ এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য। কিমান সুন্দৰ লাগিছে নহয়নে বাৰু? আৰু এয়া বেলি ডুব যাওঁ অৱস্থা। নৈখনৰ ছাইডত এয়া দেখিছেনে, এয়া বালিবোৰ খন্দা হৈছে নৈৰ পৰা। সেইয়া বালিবোৰ তুলি আছে নৈৰ পৰা। সেয়া দেখিছেনে, JCBয়ে খান্দি আছে বালিবোৰ। আৰু সেই মাজভাগত ত্ৰিভুজ আকৃতিৰ সেই জালখন দেখিছেনে, সেয়া তাত জাল পাতি থোৱা আছে মাছমৰীয়াই। এয়া আমি দুইটা গৈ আছোঁ উভতি ঘৰলৈ। আকৌ কেমেৰালৈ চাবলৈ কৈছোঁ, লাজ নেচাই, জোৰ জবস্তি চাবলৈ কোৱাৰ কাৰণে চালে। আৰু এয়া ৰাস্তাত আহি থাকোঁতে বেলেগৰ মানুহৰ ঘৰৰ বাৰী এখন দেখিলোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, নিজৰ যিহেতু নাই, গতিকে লোকৰখনকে দেখাইছোঁ। এয়া বেঙেনা, বিলাহী, দাংবডি খেতি কৰা হৈছে। এই গৰুকেইটা চাইড দিয়া নাই, চাইড দে গৰুকেইটা। আৰু সেইটো দেখিছেনে, ওপৰত যে জুইৰ নিচিনা ওলাই আছে, আৰু সেইটোৱে হৈছে গেছ ক্ৰেকাৰ। আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়। আৰু এইটো হৈছে আমাৰ গাঁওখনৰ গেছ এজেঞ্চি। গাঁওখনৰ একদম মাজভাগতে এইটো আছে। আৰু এই পথাৰখনৰ সেই মাজভাগতে আমাৰ আছে খেতিৰ মাটি। এয়া পথাৰত হাল বোৱা কাম হৈ গৈছে। এয়া আহি আমি সেই বজাৰখন পাইছোঁহি। আৰু এইখন হৈছে আমাৰ গাঁৱৰ খেলপথাৰ। আৰু মাঘ বিহু পাতিলে ইয়াতে মেজি জ্বলোৱা হয়। আৰু এতিয়া আমি হোটেল এইখনত খাবলৈ সোমাইছোঁ। এয়া ঘুগুনি আৰু আলু চপ খাইছোঁ। এয়া পূৰা খাই আছে তেওঁ। আৰু এতিয়া মই খাম, আৰু লগতে অলপ ক'লা নিমখ লৈ লৈছোঁ। আৰু বইল ডিম এটাও ল'লোঁ খাবলৈ বহুত টেষ্টি হৈছিল দেই। ডিম খাব নেকি সুধিছিলোঁ, নাখাওঁ ক'লে, গতিকে ময়ে খাই দিলোঁ। আৰু তাৰপিছত খালোঁ পকৰি। আৰু এতিয়া পুনৰ ঘৰলৈ যাব লৈছোঁ। আৰু এইডোখৰ সেই পোষ্টকুটাটোৰ পৰা এই জেওৰাখনৰ ওচৰলৈকে এইটো আমাৰ মাটি।
গতিকে ভৱিষ্যতে ইয়াতে ঘৰ বনাম বুলি ভাবিছোঁ 4 লাইনটো একদম সাইডতে এই আগৰ সৰু ৰাস্তাটোৱেদি সোমাম ঘৰটো ওলায়ে থাকে সেইফালে সেইটো ৰাস্তাত হয় গতিকে এইফালেদি আমি সোমাই যাম ৰাস্তাটোৰ পৰা একদম ঘৰটো আমাৰ দেখি থাকি গতিকে সন্ধিয়া হৈছে গতিকে আন্ধাৰ হৈ আহিছে আৰু আহি আমি পাই গ'লোহি আমাৰ ঘৰ আৰু এইটোৱে হৈছে আমাৰ ঘৰটো পাই গ'লো আৰু এতিয়া সন্ধিয়া হৈছে মই পঢ়িব লৈছোঁ এয়া লিখি হোৱাৰ পিছত মই আৰু ভিডিঅ' নকৰিলোঁ গতিকে আজিৰ এই ব্লগটো মই ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব আৰু কেনেকুৱা পালে মোক কমেণ্ট যোগে প্লিজ জনাবলৈ নাপাহৰিব গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আজি এই ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ